ইমান দেৰি হ'ল আহি পোৱা নাই বাছখন আজি সোনকালে আহে ইমান দেৰি হ'ল বৰষুণো দিছে এতিয়ালৈ পোৱাহি নাই ইমান দেৰি হ'ল যে বাছখন আজিকালি গাড়ীখন ইমান ৰখি আহিছে একদম মানে ইমান দেৰি পৰা ৰখি আছো বাৰু অঁ গম পাইছোঁ দেৰি হ'ল ন সময়মতে দিব দিছিলে নহয় আমি যাওঁ বোলে তুমি ভৰ বিস্কুট কেইটামান ভাল বিস্কুট এইকেইটা বদমাচি কেইটাই নহয় জানো সেইকেইটা হয় বাদ কি কৰিব লাগিব খবৰ ধৰ কি হয় আবে তই বদমাছ বুলি কাক কৈছিলি বে হা দাদা ই আপোনালোকক কোৱা নাই ন দাদা তই কিবা কৰা বুলি ভাবিছ হা চা ভাই আমি কাজিয়া পেচাল বিচৰা নাই তহঁতৰ কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে নেকি কি হ'ল তই বহি দেখিছো ঘৰত আমি সদায় জীৱন মৰণৰ খেল খেলিয়ে থাকোঁ চাই ল'ম মই পাৰিবি নাছিল পাৰিবি মোৰ হাত খাবলে হাঁহ ক'ত পালে হাত কাটি দিম এখনে হাত লাগি গ'ল নেকি নহয় দাদা তেতিয়াহ'লে চল চল আমার লাগ মেয়ে তো পোলা মারছে রে
দাদা মাফ কৰে এবাৰ কাৰণে মাফ কৰে দাদা ই নাজানে আপোনাৰ কথা একো নাই আপোনালোকৰ কথা একোৱে নাজানে দাদা এবাৰ কাৰণে মাফ কৰে দাদা এবাৰ কাৰণে মাফ কৰি কিমান পেলাইলো দাদা মাফ কৰে দাদা মাফ কৰে কি মাফ বস কি যাচ্ছে মোক পলালে যা ধর দেশৰ সুৰক্ষাৰ কাৰণে আমি দেশৰ বৰ্ডাৰত ৰখি দিন ৰাত এক কৰি থাকোঁ চালে তহঁতৰ কাৰণে দেশৰ ভিতৰতে সুৰক্ষা নাই भारत माता की जय भारत माता की जय भारत माता की जय নমস্কাৰ মই পাপুয়েন আমি ইণ্ডিয়ান আৰ্মিৰ ৰেছপেক্টৰ কাৰণে আমি ভিডিঅ' এটা বনাইছিলোঁ ক'ৰবাত ভুল ভ্ৰান্তি হ'ব পাৰে যদি ক'ৰবাত ভুল ভ্ৰান্তি হয় সকলোৱে ক্ষমা কৰিব আৰু আমাৰ ভিডিঅ'টো চাই দিব ভাল বেয়া সবে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল হৈছে কমেণ্টত কৈ দিব থেংক ইউ লাগ মেও নাপাহৰিবা কিন্তু দেই লগতে সকলোৱে শ্বেয়াৰ কৰিব আৰু বহুতো ভিডিঅ' আছিলে আগত এতিয়াও আছে এইটো কৰিছোঁ কেনেকুৱা হয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে সকলোৱে সুৰক্ষিত থাকক যিহেতু কৰোণা পেণ্ডেমিক চলি আছে ইণ্ডিয়াৰ আমি সহায় কৰিব সন্মান কৰিব লগতে সকলোৱে সজাগ হৈ থাকিব জয় হিন্দ।